नमिनेशन बिलाइखौ गथायगोन होनना बुङो। आलाकाति ब्लक हिसाबै समष्टि हिसाबै 4टा मिटिं কৰিলোঁ আৰু লাষ্টত বাসুগাঁও টাউনত মাজত এই বাসন্তী পূজা মা কালী বুলি কওঁ ইয়াত পূজাত মই ইহঁতে পূজা দি আছিল বাজাৰৰ মানুহ মই সেইটোকে দৰ্শন কৰিবলৈ আহিছোঁ খুব ভাল লাগিল গতিকে মই সেইটোকে আশীৰ্বাদ বিচাৰিছোঁ যে আমাৰ দলে যাতে ভৱিষ্যত সকলো জাতি জনগোষ্ঠীক লৈ পেলাই ভালদৰে কাম কৰি যাব পাৰে আৰু আগতে যিটো এমপি নিৰ্বাচন সেই এমপি নিৰ্বাচনত বিশেষ দলে যাতে জয়ী হ'ব পাৰে তাৰ কাৰণে মই মা কালীৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। এইফালে ৰঙালী বিহু গোটেই অসমবাসী তথা বিকশিতবাসী ৰাইজলৈ মই আন্তৰিক শুভেচ্ছা থাকিল ৰঙালী বিহু সেইটো কথা ইউপিপিএলৰ 60,000 লয় না 1 লাখ লয় যিহেতু টাকা পইচা আছে দিয়ক 1 লাখ মানুহ দেখাই পেলাই জইন কৰিব দিয়ক আমাৰ আপত্তি নাই আমি 19 তাৰিখত জইনিং কৰিব অকল 5-6 হাজাৰ মানুহ লৈহে জইনিং কৰিব বেছি নালাগে ইমান আমাৰ লগত পইচা টাকা নাই খৰচা কৰিব নোৱাৰে আমি মুঠতে 5-6 হাজাৰ আমাক সাপোর্টার লৈ পেলাই আমি জইনিং কৰিব ও জইনিং হয় নমিনেশন দিব 19 তাৰিখে জইন ইউপিপিএল কৰক 1 লাখ মানুহ লৈ পেলাই 2 লাখ মানুহ লৈ পেলাই কিন্তু জইন্ট হয়ে বা ইউপিপিএল 2 লাখ ভোটই পাবলা নাই সন্দেহ আছে। কিমান কনফিডেন্ট আপোনালোক কিমান কনফিডেন্ট মানে আপোনালোকে দেখিছে বাস্কো চহৰত চাওক আমি আগত এনেকুৱা আদৰ পোৱা নাছিলে বাস্কো চহৰত কিন্তু এইবাৰ এমপি ইলেকশ্যনত বাস্কো গোটেই চহৰত যিমান জাতি জনগোষ্ঠী আছে আমাৰ কৈ পেলাই কাম কৰিবলৈ আগবাঢ়ি আহিছে আৰু আমি বাস্কো টাউনত আমিয়ে বেছি ভোট পাম। কালৰ সচিবটো আপোনাৰ চন্দন তেখেতে কৈছে যে গৃহমন্ত্ৰীৰ কথা মোক নুসুধিবি এইটো ৰিজেক্ট মাল।